নমস্কাৰ, ৰামধেনু চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ওলকচু পাতৰ কচু বনাব ওলাইছোঁ। কচু ভাজি আপোনালোকে চাওক কেনেকৈ বনাওঁ। মই প্ৰথমতে নহৰু আৰু জলকীয়া, কেৱল নহৰু আৰু জলকীয়া লৈছোঁ। তাৰ বাহিৰে ইয়াতে একো দিয়া নাই। মিক্সিত মাৰি ল'লোঁ। লগতে কচুখিনি বহাই দিলোঁ। প্ৰথমতে বহাই দিয়াখিনি মই নেদেখালোঁ। একচুৱেলি এইটো ৰেকৰ্ডিং নহ'লে, মই ৰেকৰ্ডিং হোৱা বুলি ভাবিছিলোঁ। প্ৰথমতে মই এনেকৈ বহাই লৈছোঁ কেৰাহীত। নহৰু দুফুটমান দি লৈছোঁ। নহৰু দুফুটমান দি পিনে শাকখিনি বহাই এনেকৈ গেছটো ইমান বেছিও দিয়া নাই, কমায়ো দিয়া নাই, মিডিয়ামত দি পিনে বহাই থৈ দিছোঁ। লগতে এইখিনি মছলাখিনি মই গুড়ি কৰি থৈ দিছোঁ। নহৰু আৰু জলকীয়া অনলি, ইয়াতে একো বেলেগ এড নকৰোঁ মই। এই কচু পানী ওলাইছে দেখিছেনে? কচু পানীটো নোহোৱা হ'লে সিজি যায় সুন্দৰকৈ যিকোনো কচুৱে। এইবাৰ মই আকৌ এবাৰ ঢাকোন মাৰি ভালদৰে সিজিবলৈ দিছোঁ। কচু বনাওঁতে বেছি সময় নালাগে, খুব বেছি 10 মিনিট 12 মিনিটত কচু হৈ যায়, পাতবোৰ কোমলীয়া থাকিলে। এবাৰ মই পানীটো যাবলৈ কাৰণে অলপ গেছটো বঢ়াই দিছোঁ, ফুল ভলিউম দি। লগতে আমটেঙা এটা কাটি লৈছোঁ। ওলকচু পাত যিহেতু খজুৱাবও পাৰে, সেইবুলি ভাবি গছৰ আমটেঙা এটা পাৰি পিনে মই এনেকৈ বাকলি চেলাই লৈছোঁ। কচু বোলা বস্তুটোত অন্য এক নহ'লেও জ্বলাটো হ'লে খুবেই ভাল লাগে। জ্বলা খাই খুবেই ভাল লাগে, তেতিয়া অলপ টেষ্টটো হোৱা যেন লাগে। লগতে মই আমটেঙাটো এনেকৈ ৰুকি লৈছোঁ। একেবাৰে অৱশেষত দি দিম মই, তেতিয়া সিজিবৰ কাৰণে বেছি পলম নহয় কচুখিনি। আৰু আগতীয়াকৈ টেঙাটো দি দিলে অলপ কাঠৰুৱা যেন ভাৱ হৈ থাকে, সিজিবৰ কাৰণে অলপ টান পায়। সেইকাৰণে সিজাৰ পাছত দিব লাগে সদায় টেঙাটো। বেছি নিদিওঁ, বেছি টেঙা খাব বেয়া পায় আমাৰ ঘৰৰ মানুহবোৰে, সেইকাৰণে অলপকৈ মই লৈ লৈছোঁ, বাকীখিনি থৈ দিছোঁ। তেতিয়ালৈ পানীটো গৈছে দেখিছেনে, সিজিব ধৰিছে লাহেকৈ। সিজি গৈছে। এইবাৰ মই জলকীয়া আৰু নহৰু পিচি থৈ দিয়াখিনি এড কৰিম ইয়াতে। যিহেতু জলকীয়া আৰু নহৰুৰ পৰা অলপ পানী ওলাব ধৰিছে, সেইকাৰণে ছাইডৰ পৰা পানীবোৰ দেখা গৈছে অকণ অকণ যিবোৰ, কিন্তু কচু পানী কমপ্লিট শুকাই গৈছে আৰু সিজিবও ধৰিছে কচুটো। অলপ সময় ঢাকি দিছোঁ মই। লগতে ঢাকি দি এইবাৰ মই নহৰু গোন্ধটো যাবলৈ দিছোঁ। কচুখিনি অলৰেডি সিজিছে। সুন্দৰকৈ সিজিছে, কেৱল নহৰু গোন্ধটো যাব দিছোঁ, সেইকাৰণে অকণমান ঢাকনখন উদঙাই দিছোঁ মই। এইবাৰ মই কাটি থৈ দিয়া আমটেঙাখিনি ইয়াতে এড কৰি দিম। এড কৰি দি মই আকৌ অলপ সময়
ঢাকি দিম যাতে আমটেঙাখিনিও গলি যায় তেনেকৈ। ঢাকি দিম অকণমান সময়ৰ কাৰণে মই আমটেঙাখিনি গলিবৰ কাৰণে।